নমস্কাৰ, মই সুনীল কুমাৰ গুপ্তা, সদৌ অসম ভোজপুৰী ছাত্ৰ সন্থাৰ সম্পাদক। আৰু মই আজি বিশেষ নহয়, দুই এটা কথা সামাজিক মাধ্যমত নিজৰ মনৰ কথা ক'বলৈ আহিছোঁ। আজি আমি দেখোঁ, যদি ভোজপুৰী মানুহে কিবা এটা ডিমাণ্ড কৰিলে, কিবা এটা ক'লে, চবে মানে উঠি পৰি লাগি যায়। আজি মই এটাই কথা ক'ব বিচাৰিছোঁ আপোনাৰ লগত, কি মই ভোজপুৰী সম্প্ৰদায় ঘৰত জন্ম হৈ কিনে মোৰ কি ভুল হ'ল নেকি? মই কি ভোজপুৰী সম্প্ৰদায় ঘৰত যদি মই জন্ম হৈছে, মোৰ কি সেইটো অপৰাধ হ'ল নেকি? মই ভোজপুৰী ঘৰত জন্ম হোৱাৰ কাৰণে কি মই নিজৰ অধিকাৰ বিচাৰিব নালাগে নেকি চৰকাৰৰ লগত? আজি চাওক, মোৰ ককা দেউতা আহিলে, অসমলৈ আহিলে, তেওঁলোকে সংস্থাপনৰ কাৰণে আহিলে ইয়াত থাকিলে, কৰিলে নিজৰ সংস্থাপন। আজি আমি জন্মগ্ৰহণ ল'লোঁ, মোৰ দেউতা মই অসমত জন্মগ্ৰহণ ল'লোঁ। অসমত জন্মগ্ৰহণ লৈ কিনে আমি আজি অতদিনে অসম চৰকাৰকে ভোট দিলোঁ, আৰু আমি ইয়াতে থাকিলোঁ, ইয়াতে চবৰ লগতে মিলিজুলি থাকোঁ, আৰু ইয়াতে আমি বিজনেছ কৰোঁ। ইয়াৰ সম্প্ৰদায়ৰ মানুহৰ লগতে বিজনেছ কৰোঁ। আজি বড়ো জনগোষ্ঠী আছে, আজি গোৰ্খা জনগোষ্ঠী আছে, আজি আহোম জনগোষ্ঠী, আজি চুতীয়া জনগোষ্ঠী আছে। চবৰ লগত মিলিজুলিকৈ আমি এটা বিজনেছ কৰি থাকোঁ। মই নহ'লেও তেওঁলোকৰ বিজনেছ মানে চলিব, আৰু তেওঁলোকৰ নাথাকিলেও মোৰ বিজনেছ চলিব। লেকিন হ'লেও মিলিজুলি কিনে আমি কৰোঁ যে একেলগতে আগবাঢ়ি যাম। মই দেখোঁ কিছুমানে আজি বেলেগে বিচাৰিলে, বেলেগে জনগোষ্ঠীয়ে বিচাৰিলে কোনো একো নকয়, কিয় কি তেওঁলোকে জানে যে সেই জনগোষ্ঠীক যদি আমি কিবা এটা কম, সেইকেইটা আমাক উভতি ধৰিব। আমাৰ ভোজপুৰী মানুহ সহজ সৰল যে, সেইটোৰ কাৰণে আপোনালোকে মানে এই টাৰ্গেটবোৰ লয় নেকি? আৰু মই নিজৰ লগৰীয়া যিবোৰ আছে তেওঁক কওঁ, মই যে ভিডিঅ'খিনি বনাওঁ, কিবা মই ভুল কৰোঁ নেকি? তেওঁলোকে কয় নহয়, ঠিকে আছে, তুমি ভিডিঅ' বনোৱা, নিজৰ প্ৰাপ্য বিচৰোৱাটো নিজৰ অধিকাৰ আছে। কোনোবাই কমেণ্ট দিছে, কোনোবাই বেয়াকৈ কমেণ্ট দিছে, কোনোবাই কয় যে তোমালোকে বিহাৰ যোৱা, বিহাৰত গৈ বিচৰা, বিহাৰত গ'লে আমি খেলিব পাৰিম নেকি MP MLA, বা বিহাৰত আমাক মাটি দিব নেকি? পইচা থাকিলে দাদা আপুনি মাটি কিনিব পাৰিব, নহয় যদি নোৱাৰে মোক ক'ব, মই গৈ কিনে ক'ত মাটি কিনাব লাগে কিনাই দিম, পইচা লাগিব খালি। তাৰপিছত MP MLA খেলাটো আপুনি নমিনেশ্যন ভৰি চাওকচোন, তাৰপিছত যদি আপুনি নাপায় তাৰপিছত ক'ব। কিছুমান কথা নজনাকৈ কোৱাটো বেয়া। আৰু কিছুমান কথা আছে যে এই BJP চৰকাৰখন আজি কয় যে এই BJP চৰকাৰটো বহিৰাগত চৰকাৰ। আজি আপোনালোকক কওকচোন, এই BJP চৰকাৰটো আমাৰ ভোজপুৰী সমাজত কিমান কাম কৰি দিছে? আপুনি গণি গণি হাতত 3টা কাম দেখুৱাওক। লেকিন মই গণি গণি ঢেৰ কাম দেখুৱাই দিম BJP চৰকাৰটোৱে কিমান কাম কৰিছে। সেইটো কাৰণে মই ক'ব নাযাওঁ যে কাৰ কিমান কাম কৰিছে। আৰু কিছুমান লিডাৰে কৈ আছে যে এই চৰকাৰৰ লগত গোটেই জনগোষ্ঠী অশান্তিত আছে। আজি হেমন্ত বিশ্ব শৰ্মাই যেতিয়া ৰেলীত আহে, তেতিয়াতো আমি দেখোঁ মানুহ ওলাই আহে। সেই মানুহখিনিক অশান্তিত আছে নে শান্তিত আছে? তো আজি অশান্তিত কোনে আছে? মই দেখিছোঁ লিডাৰবোৰে অশান্তিত আছে, কিয় তেওঁলোকে কিবা বিচাৰি আছে, নাই পোৱা কি জানো। তো সেইবোৰ মানে মই দেখোঁ অৱশেষত আমি যি পাব্লিক, আমাৰ লগত যি পাব্লিক আছোঁ, আমি যি ৰাইজ আছোঁ, আমাৰ ৰাইজৰ মাজত এনে কাজিয়া লগাই ওপৰখিনি মানে গোটেই মিলামিলিকৈ থাকে। সেইটো কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ যে আমি কোনো পৰ নহয়, আমি আপোনালোকৰে এটা ককাই ভাই, আমি সদায় মিলি থাকিব বিচাৰোঁ। আৰু মানুহ বহুতখিনি, ভোজপুৰী মানুহ বহুতখিনি গালি গালাজ কৰে। তেওঁলোকে কয় যে ভোজপুৰী মানুহৰ পপুলেশ্যন বেছি হৈছে। ক'ৰ পৰা হৈছে? আপুনি তিনিচুকীয়াটো কয় বোলে ছেকেণ্ড বিহাৰ। আপুনি তিনিচুকীয়া সমষ্টিটোত ভোটৰ লিষ্টত চাব, ভোজপুৰী মানুহ 3rd নম্বৰত আছে। 3rd নম্বৰত ভোজপুৰী মানুহৰ আছে মানে জনসংখ্যাটো। লেকিন আপুনি লোৱাৰ আছামত মই বহুতখিনি ডিষ্ট্ৰিক্ট কৈ দিম, সেইটো ডিষ্ট্ৰিক্ট কোৱাৰ লগে লগে আপোনালোকে ক'ব যে আমি ধৰ্ম লগত কিবা কৰিছোঁ। সেইটো নহয়। চবৰ জনগোষ্ঠী চবৰ এই জনসংখ্যা বাঢ়িছে, ভোজপুৰী মানুহৰো 2-1টা বাঢ়িছে। লেকিন কোনো এটা সমষ্টিত আমি নিজৰ মতে দখল কৰিব নোৱাৰোঁ। সেইটোৰ কাৰণে আমাৰ নিজৰ প্ৰাপ্য আমি যেতিয়া বিচাৰোঁ, তেতিয়া আপোনালোকে যদি এইবোৰ কয় আমাক বেয়া লাগে। আৰু আমি সদায় অসমৰ সুচিন্তা, অসমৰ সুউন্নতি বিচাৰি থাকোঁ। আৰু আমি সদায় ককাই ভাই নিচিনা মিলি থাকিব বিচাৰোঁ। 2-এজনে আমাৰ মাজত কাজিয়া লগাব বিচাৰে, সেইটো লগাওক, আমাৰ আপত্তি নাই। আমি মিলি থাকিলে হ'ল। জয় আই অসম, জয় ভোজপুৰী।
ধন্যবাদ।